নমস্কাৰ বন্ধুসকল, মই জিন্তুনাথ আৰু আপোনালোকে চাই আছে টেকনিকেল জিন্তু ইউটিউব চেনেল। মই আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এণ্ড্ৰইড ফোনৰ এনেকুৱা তিনিটা টিপছ, যি তিনিটা টিপছ হয়তো আপুনি নাজানে। আৰু গতিকে আহক বন্ধুসকল, আজি আমাৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে এটা লাইক কৰি দিব। লগতে যদিহে মোৰ ভিডিঅ'টোত কিবা ভুল হৈছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব। আৰু ভিডিঅ'টো বেছি শ্বেয়াৰ কৰি দিব যাতে আপোনাৰ প্ৰতিজন বন্ধুৱে আমাৰ এই ভিডিঅ'টো চাবলৈ পায়। আৰু লগতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা যিটো ঘণ্টা বটন, সেই ঘণ্টা বটনটো টিপি দিব যাতে মই প্ৰতিদিনে আপলোড কৰা প্ৰতিটো নতুন ভিডিঅ' সকলোতকৈ প্ৰথমে আপুনি চাবলৈ পায়। বন্ধুসকল, আমি যেতিয়া গুগল ক্ৰমত কোনো এটা ৱেবছাইট চাৰ্চ কৰোঁ তেতিয়া আমি এনেধৰণে চাৰ্চ কৰিব লগা হয়। যেনে মই এতিয়া চাৰ্চ কৰিছোঁ লাভ ষ্টৰী। ঠিক আমি এনেকৈ চাৰ্চ কৰিব লগা হয়। কিন্তু আমি এনেকৈ টাইপিং নকৰাকৈ, কীবৰ্ডত টাইপিং নকৰাকৈও যদিহে আপোনাৰ টাচ প্লেটৰ ধৰি লওক তলৰ অংশটো, এই তলৰ অংশটোত কিবা প্ৰব্লেম আছে আপোনাৰ টাচ কৰিবৰ বাবে, তেনেকৈ আমি বেলেগ এক ধৰণেও চাৰ্চ কৰিব পাৰোঁ। হয়তো আপুনি সেই ছেটিংছটো নাজানে। তাৰ বাবে আমি প্ৰথম অৱস্থাত টাইপিং কৰিব লাগিব যে google.com, GOOGLE google.com আমি চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পোৱা যাব। google.com চাৰ্চ কৰিলোঁ। google.com চাৰ্চ কৰাৰ পিছত আমাৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ দেখা পোৱা যাব। তাৰপিছত আমি তলত যে দেখা পাইছোঁ এই ছেটিংছ, আপোনালোকক মই দেখুৱাই দিছোঁ। তলত যিটো এই ছেটিংছ দেখা পাইছোঁ, এইটো ছেটিংছ দেখা পাইছোঁ। সেই ছেটিংছত আমি প্ৰথমতে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ লগে লগে ওপৰৰ ভাগত আপোনালোকে দেখা পাব চাৰ্চ ছেটিং। এই চাৰ্চ ছেটিঙত আমি ক্লিক কৰাৰ পিছত আমি একেবাৰে তলৰ অংশত দেখা পাম যিটো আপোনাৰ হেণ্ডৰাইট বুলি আছে। সেই হেণ্ডৰাইটত যিটো আপোনাৰ ইনেবল আৰু ডিজেবল বুলি দুটা অপশ্যন আছে, তাৰ আমি সেই ওপৰত যিটো ইনেবল আছে সেই ইনেবলটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত তললৈ আহিলোঁ। তললৈ আহি আমাৰ যিটো ছেভ বুলি আছে, সেই ছেভত আমি আমাৰ এই ছেটিংছটো ছেভ কৰি দিলোঁ। ঠিক আছে, ছেভ কৰি দিয়াৰ পিছত লগে লগে আমাৰ এইটো ইণ্টাৰফেচ অন হৈ যাব। তাৰপিছত মই আকৌ আপোনালোকক চাৰ্চ কৰি দেখুৱাম হোৱাট ইজ লভ। তাৰ বাবে আমি ইয়াত লিখিলোঁ WHAT, হোৱাট। লগত লগত আপোনাক দেখা পাইছে ইয়াত আপোনাৰ বহি টাইপিং হৈ গৈছে ইজ LOVE, লভ। ঠিক আমি এনেধৰণেও চাৰ্চ কৰিব পাৰোঁ। বন্ধুসকল, হয়তো আপুনি এই এণ্ড্ৰইড ফোনৰ এই ট্ৰিক্সটো চাই ভাল পাইছে। যদিহে আপুনি এই ট্ৰিক্সটো চাই ভাল পাইছে তেতিয়াহ'লে আমাৰ এই ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব। ঠিক আছে বন্ধুসকল, তেতিয়াহ'লে আহক আমি দ্বিতীয়টো ট্ৰিক্সৰ ফালে আগবাঢ়োঁ। বন্ধুসকল, আমাৰ দ্বিতীয় যিটো ট্ৰিক হৈছে সেই ট্ৰিকটো হ'ল বিশেষকৈ যিসকল অন্ধ লোক, তেওঁলোকেতো ফোন ইউজ কৰিব লাগিব আৰু সেই ফোনটো ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকৰ হয়তো অসুবিধা হ'ব। আৰু সেই অসুবিধাটো দূৰ কৰিবৰ কাৰণে এণ্ড্ৰইডে এটা সুবিধা দিছে। সেই সুবিধাটো হ'ল যে টকবেক অৰ্থাৎ আপোনালোকে হয়তো জানিবও পাৰে বা নাজানিব পাৰে। যদিহে নাজানে তেতিয়াহ'লে আপোনালোকে চাওক, নহ'লে ভিডিঅ'টো স্কিপ কৰিব পাৰে। ঠিক আছে, দ্বিতীয় ছেটিংছটো টকবেক। আমি ছেটিংছত যাব লাগিব। ছেটিংছত গৈ পেলাই আমাৰ যিটো এছেবিলিটি বুলি যিটো আছে, আমি যিহেতু মোৰ এইটো অপো ফোন, মই এডিশ্যনেল ছেটিংছত পাইছোঁ। গতিকে আপোনাৰো ফোনটোতো হয়তো এইটো অপশ্যন আছে এছেবিলিটি বুলি, তাত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ এনেকৈ এটা কোড মাৰিব দিব। ইয়াত কি আছে FAAH ইউজ কৰাৰ পিছত আপুনি একদম প্ৰথমতে দেখা পাইছে যিটো টকবেক বুলি অপশ্যন আছে, সেই টকবেক অপশ্যনটোত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এইটো অন কৰি দিলোঁ, এনেবল কৰি দিলোঁ। এনেবল কৰাৰ পিছত বন্ধুসকল আপোনালোকে এতিয়া চাব, এতিয়া আমি টকবেকটো আমি ধৰি লওক বেক কৰিব লাগে। বেক কৰিবৰ কাৰণে কি টকবেকত আমি প্ৰথমে ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত আমি সেইকণত নহয়, অন্য এখন ঠাইত যিকোনো এখন ঠাইত দুবাৰ যেতিয়া ক্লিক কৰি দিলোঁ, তাৰপিছত ধৰি লওক আমি ইয়াৰ পৰা আকৌ বেক কৰিব লাগে। টিপিলোঁ, আকৌ এটা যিকোনো এটা ঠাইত দুবাৰ টিপি দিলোঁ। আকৌ কি হয়, যেতিয়া আপুনি টকবেক কি আপুনি যিটো অপশ্যনত ক্লিক কৰে, ধৰি লওক এতিয়া মই চাৰ্চত ক্লিক কৰিছোঁ, কি চাৰ্চত ক্লিক কৰিছোঁ, তাত কৈ দিছে যে মই চাৰ্চ বটনটো ক্লিক কৰিছোঁ। যদিহে মই আকৌ দুবাৰ চুই দিওঁ তেতিয়াহ'লে চাৰ্চটো অন হৈ যাব।
ঠিক আছে। ঠিক তেনেকৈ আমাৰ অন্ধ লোকসকলৰ কাৰণে বিশেষকৈ এইটো সুবিধা দিয়া হৈছে যাতে তেওঁলোকৰ ফোনটো ইউজ কৰিব পাৰে। বন্ধুসকল, যদিহে আপোনালোকে এই ছেটিংছটো ভাল পাইছে তেতিয়াহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে কাষতে থকা ঘণ্টা বাটনটো টিপি দিব। বন্ধুসকল, আমি এতিয়া আহিছোঁ 3 নম্বৰটো যিটো ট্ৰিক, সেই 3 নম্বৰটো ট্ৰিকৰ ফালে। 3 নম্বৰ ট্ৰিকটো হ'ল যে আমাৰ সকলোৰে ভয় থাকে যে মইহে যদি কেতিয়াবা মোৰ ফোনটো বিক্ৰী কৰি দিওঁ বা মোৰ ফোনটো কেনেবাকৈ হেৰাই যায়, কোনোবাই চুৰ কৰি লৈ যায়, নতুবা মোৰ ফোনটো কেনেবাকৈ কেতিয়াবা ভাগি যায়, মাদাৰবোৰ্ডটো ডেড হৈ যায়, তেতিয়া মোৰ ফোনত থকা ফটোজ ভিডিঅ'জ এইবিলাক মই কেনেকৈ পাম বা মোৰটো হেৰাই থাকিব, কেতিয়াও বিচাৰি নাপাম। তেতিয়াহ'লে আপোনালোকে কোনো চিন্তা কৰিব নালাগে। আপোনালোকে আপোনাৰ ফটোখিনি এটা ছেফ জেগাত ৰাখিব পাৰে য'ৰ পৰা সেই ফটোখিনি কোনেও চাব নোৱাৰে। সেইটো হ'ল গুগল ফটোজ। তাৰ বাবে আপোনাৰ জিমেইল একাউণ্ট লাগিব আৰু জিমেইল আইডিটো লাগিব আৰু লগতে পাছপোৰ্ট জানিব লাগিব। যেতিয়ালৈকে আপোনাৰ সেই জিমেইল আইডিটো আৰু পাছপোৰ্টটো মনত থাকিব তেতিয়ালৈকে আপোনাৰ সেই ফটোজ ভিডিঅ'জবিলাক কেতিয়াও হেৰাই নাযায়। বন্ধুসকল, তাৰ বাবে মই মোৰ যিটো ফোনৰ কেমেৰা, সেই কেমেৰাটো অন কৰিলোঁ। কেমেৰাটো অন কৰাৰ পিছত আপোনালোকে এই যিটো পাথটো দেখা পাইছে, সেই পাথটোৰ একপি ফটো, এই ফটোকপি মোৰ বহুত ইম্পৰ্টেণ্ট ফটো হয়। মই ধৰি লৈছোঁ যে এই ফটোকপি মোক ইন ফিউচাৰত দৰকাৰ হ'ব। গতিকে মই এই ফটোকপি মানে গুগল ফাইলত ছেভ কৰি ৰাখিব বিচাৰোঁ, যাতে মই এই ফটোকপি যেতিয়া ইন ফিউচাৰত বিচাৰোঁ তেতিয়া পাওঁ। তাৰ মই কি কৰিব লাগিব, মোৰ ফোনৰ যিটো গেলেৰী, সেই গেলেৰীটোত এই ফটোকপি গুগল ফটোছত আপলোড কৰিব লাগিব। এইটো আপলোড টু গুগল ফটোজ আপোনালোকে দেখি আছে, যিটো আপলোড টু গুগল ফটোজ দেখিছে, তাত আমি ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত দেখুৱাইছে যে আপলোড। তেতিয়া মই কি কৰিলোঁ, 2.9 MB ফটোকপি মই সেই ফটোকপি গুগল ফটোজত আপলোড কৰি দিলোঁ। আপলোড কৰি দিয়াৰ লগত মই পিছত আপোনালোক দেখুৱাম। ইয়াত ফটোকপি আপলোড কৰিলোঁ, আপলোড হৈ আছে, অকণমান সময় লাগিব আপলোড হ'বৰ কাৰণে, নেটটো অকণমান শ্ল' হৈ আছে চাগে। আপলোড হৈ আছে, আপলোড হৈ আছে, হৈ যাব এতিয়া। ছাপ'জ আপলোড হৈ গ'ল। তাৰপিছত মই ফটোকপি ইয়াৰ পৰা ডিলিট কৰি দিলোঁ। এই ফটো 2 কপি মই ইয়াৰ পৰা ডিলিট কৰি দিলোঁ। আগৰ কপি থাকিলে এই ফটোকপি মই ইয়াৰ পৰা ডিলিট কৰি দিলোঁ। ঠিক আছে বন্ধুসকল, মই ইয়াৰ পৰা ডিলিট কৰি দিয়াৰ পিছত মই আপোনালোকক এতিয়া গুগল ফটোছত গ'লোঁ। ঠিক আছে, মই গুগল ফটোছত গ'লোঁ। গুগল ফটোছত যোৱাৰ পিছত আপোনালোকে দেখা পাব যে সেই ফটোকপি এতিয়াও মোৰ ফোনটোত আছে। বন্ধুসকল, আপোনালোকে দেখা পাইছে বৰ্তমান এই ফটোকপি এতিয়াও মোৰ ফোনটোত আছে। এই ফটোকপি আপোনালোকে দেখা পাইছে। এই ফটোকপি ইন ফিউচাৰত যেতিয়া মই বিচাৰোঁ তেতিয়ালৈকে এই ফটোকপি মোৰ ফোনত থাকি যাব। গতিকে বন্ধুসকল, হয়তো আপোনালোকে এই কথাটো জনা নাছিল চাগে আৰু হয়তো জানিছিলোঁ চাগে আগতে, কিন্তু এইটো এটা বহুত ইম্পৰ্টেণ্ট ছেটিংছ হয় আমাৰ বাবে, যিহেতু আমাৰ ইন ফিউচাৰত ফোনটো হেৰাই যাব পাৰে। গতিকে আমি এনেদৰে ফটো ভিডিঅ'বিলাক ইয়াত আপলোড কৰি পেলাই ছেভ কৰি ৰাখিব পাৰোঁ। যেতিয়া আমি ফোনটো বিক্ৰী কৰি দিওঁ তেতিয়া আমাৰ সেই ফটো ভিডিঅ'বিলাক কেতিয়াও হেৰাই নাযায়। তেনেহ'লে বন্ধুসকল, আজিলৈ আৰু ইমানেই। যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা ঘণ্টা বাটনটো টিপি দিব, যাতে মই প্ৰতিদিনে নতুনকৈ আপলোড কৰা প্ৰতিটো ভিডিঅ' সকলোতকৈ প্ৰথমে আপুনি চাবলৈ পায়। ধন্যবাদ। জয় অসম।